প্ৰিয় বন্ধু বান্ধৱীসকল নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ বিজ্ঞান সম্পৰ্কীয় শ্বৰ্ট ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। শুক্ৰৰ কক্ষত এবাৰ ঘূৰিবলৈ পৃথিৱীৰ কিমান দিন লাগে? উত্তৰ 243 দিন লাগে। দ্বিতীয় প্ৰশ্ন, কোন চনত এপ'ল' 13 মহাকাশ অভিযান হৈছিল? উত্তৰ 1970 চনত। তৃতীয় প্ৰশ্ন, মাধ্যাকৰ্ষণৰ ধাৰণা কোনজন বিখ্যাত পদাৰ্থবিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ছাৰ আইজাক নিউটনে। চতুৰ্থ প্ৰশ্ন, সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে? উত্তৰটো হ'ল 8 মিনিট সময় লাগে। পঞ্চম প্ৰশ্ন, USB-ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল ইউনিভাৰ্চেল চিৰিয়েল বাছ। ষষ্ঠ প্ৰশ্ন, পৃথিৱীৰ বায়ুমণ্ডল গঠন কৰা প্ৰধান গেছ কোনটো? উত্তৰটো হ'ল নাইট্ৰজেন গেছ।